ৰঙিয়াত পুনৰ চিলনী চোৰৰ সন্তান বৃদ্ধা মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন। ৰঙিয়াৰ 80 বছৰীয়া প্ৰমীলা ডেকাই আহিছিল মুৰাৰা বজাৰৰ পৰা ঘৰলৈ বৃদ্ধ মহিলাগৰাকী উভতিছিল এখন ই ৰিক্সাত। বাটতে ই ৰিক্সাত উঠিছিল চিলনী চোৰৰূপী এজন যুৱক। ৰিক্সাৰ পৰা বৃদ্ধা মহিলাগৰাকী নমাৰ লগে লগে ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়ে ৰিক্সাত বহি থকা যুৱকজনে। চেইন থপিয়াই ৰাস্তা পাৰ হৈ ৰৈ থকা বাইক এখনত উঠি পলাই পতং দিয়ে চিলনী চোৰ। ভুক্তভোগী প্ৰমীলা ডেকাই ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ। হস্তম আৰক্ষী অপৰাধীৰ অনুসন্ধানত নামি পৰিছে এতিয়া ৰঙিয়াত। মই বাজাৰৰ পৰা আহিছিলোঁ, বাজাৰ কৰি পেলাই আহোঁতে ৰিক্সাখন পাই আহোঁতে এই গোপাল মন্দিৰৰ তাতে ল'ৰা এটা উঠিল। তাৰপৰা ল'ৰাটো আসি ৰিক্সাত আহি পেলাই এইখিনি কি বুলি কয় অলপ আগত ৰিক্সাটো কৈছে ৰিক্সাখন ৰাখচোন, মই ইয়াতে জানি এনেকুৱা কৈছে। তাৰপৰা ৰিক্সাখন ৰখাৰ লগে লগে এইখিনি নামি মোৰ গলৰ পৰা টান মাৰি লগে লগে গুচি গৈছে। ক'ত গুচি গৈছে? গাড়ী তাৰমানে ৰাস্তাটো পাৰ হৈ গৈছে। বাইকত গুচি গৈছে? বাইক বেলেগ ল'ৰা এটা বাইকত উঠি আছে, সি আৰু পিছফালে উঠিবলৈ গুচি গৈছে। আপোনাৰ কি নাম? মোৰ নাম প্ৰমীলা ডেকা। কিমানমান বয়স আপোনাৰ? 80। মোৰ আইতা প্ৰমীলা ডেকা, তেওঁ মুৰুৰা চকত ডেইলি যিখন বজাৰ আছে বজাৰৰ পৰা বজাৰ কৰি ই ৰিক্সাখন আহি আছিলে। অলপ দূৰ আহোঁতে এজন ল'ৰাই তেওঁৰ লগত উঠিলে আৰু অকণমান দূৰ আহিয়ে তেওঁ ৰিক্সাখন ৰখাই তেওঁ তাৰপৰা নামি আইতাৰ গলৰ পৰা চেইনডাল টানি কাষৰে এখন বাইকত উঠি গুচি গ'ল। আৰু এতিয়া আমি আইতাক লৈ মই থানাত আহিছোঁ, ৰঙিয়া থানাত এজাহাৰখন দিবলৈ। গতিকে এই আমাৰ ৰঙিয়া চহৰৰ এনেকুৱা দিন দুপৰতে এনেকুৱা এটা ঘটনা, আমাৰ নিৰাপত্তাৰ যিটো দিশ সেইটো অকণমান চাব লগা আছে। আৰু মই আমাৰ ৰঙিয়া প্ৰশাসনক অকণমান ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে এইটোৰ বিহিত ব্যৱস্থা লওক আৰু দোষী যোন তেওঁ দোষী কৰি আনক দিয়া। আৰু যিহেতু মোৰ আইতাৰ বয়স 80 বছৰ, তেওঁ এই সময়ত এজন ডেকা ল'ৰাই তেওঁৰ গলৰ পৰা চেইনডাল টানি নিওঁতে আজি তেওঁৰ দিন ভাল আছিল যে তেওঁৰ একো নহ'ল। কিন্তু যদি দুৰ্ভাগ্যবশতঃ তেওঁৰ যদি কিবা এটা হ'ল, গলত ইঞ্জুৰি বা তেওঁ মাটিত পৰি গ'লে বা ৰাস্তাত পৰি গ'লে তেতিয়াতো আমাৰ দিগদাৰেই আছিলে। গতিকে সেইটো বস্তু আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ। FIR দিলেনে আপোনালোকে? FIR দিছোঁ, আমি অলৰেডি FIR এখন দিলোঁ। আৰক্ষীয়ে কি কৈছে? আৰক্ষীয়ে আমাক অতি সোনকালে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে।